আজি মাথাটোৱে গৰম হৈ গৈছে একো কৰিবলৈ মন যোৱা নাই কিয় কিবা হ'ল নেকি আজি গাৰ্লফ্ৰেণ্ডে আজি পাত্তা দিয়া নাই হবাই ধেমালি কৰিবলৈও মন নোযোৱা হ'লগৈ কি ক'বা আৰু ইউটিউব চেনেল এটা খুলিলোঁ খোলা ভাগেই খোল খালী হৈ পৰি আছে সেনেকৈ ভিউ নাহে ছাবস্ক্ৰাইবাৰেও নাহে একোৱেই নাহেচোন আহিব কেলে নাহিব দুদিনমান কষ্ট কৰি চোৱাচোন কষ্টটো কৰিব লাগিব ন কষ্টটো কৰিয়ে আছোঁ ন এতিয়া কষ্ট কৰিয়েই থাকিব লাগিব কষ্টৰ ফল সদায় মিঠা হয় বোলে কেতিয়াবা পিছে তিতাও হয় দেই সঁচা কথা কিন্তু সেইটো তিতা ফলবোৰ খাবলৈ শিকি আছোঁ আৰু এতিয়া ইউটিউব বোলা বস্তুটো তেনেকুৱাই এদিন দুদিনত কৰা কাম নহয় এইবিলাক এবছৰ দুবছৰ একেবাৰে লাগি থাকিব লাগিব তাতকৈ তুমি বেলেগ এটা কাম কৰিব পাৰা দেখোন কি কৰিম চব কৰি চালোঁ একোৱেই নহৈছেগৈ দেখোন চব কৰি চালো মানে আজিলৈকে দেখোন গাৰ্লফ্ৰেণ্ড এজনী পতাব নোৱাৰিলিহে তুমি কিন্তু ধেমালিতে হ'লেও বহুত গম্ভীৰ কথা কৈ দিয়াহে কেতিয়াবা তোমাৰ কথাবোৰ হয় নিচিনা লাগেহে কথাটো নোহোৱা নহয় সময়ৰ কাম সময়ত কৰিলেহে পাছত সুবিধাটো লৈ ল'ব পাৰি এতিয়া আমাকেই চোৱাচোন আমি পঢ়ি শুনি কিনো কৰিব পাৰিছোঁ এতিয়া আনৰ ঘৰত কাম কৰি কৰি খাব লগা হৈছে এইটো চাকৰ বুলি কয় চাকৰ হ'লেও বাকৰ হ'লেও কামবোৰতো কৰিবই লাগিব ন আজিকালিতো ইমান সুবিধা কৰি দিছে আমাৰ দিনত তেনেকুৱা নাছিলেই সুবিধাটো আছে কিন্তু কম্পিটিশ্যনো বহুত কম নহয় দেই কম্পিটিশ্যনটো থাকিবই আমাৰ দিনততো আৰু আছিলেহে আমি হাৰি গ'লোঁ এতিয়া পস্তাই আছোঁ ন সেই সময়ৰ কামটো সদায় সময়ত কৰি যাব লাগে তেতিয়াহে জীৱনত কিবা এটা হয় যদি হৃদয়ত লাগি গৈছে সেই কথাবোৰে তাকেইতো বন্ধুসকল সেয়ে মই কওঁ সময়ৰ কাম সময়ত কৰিব লাগে য়েছ